7 জানুৱাৰীৰ দিনৰ 1 বজাৰ পৰা 3 বজালৈ গুৱাহাটী গ্ৰন্থমেলাৰ বাকৰিত নদী আৰু নাৰীৰ বিশেষ অনুষ্ঠান। নদী আৰু নাৰী জাৰ্মানীৰ কোহিনুৰ ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডছৰ স্বীকৃতিপ্ৰাপ্ত এক জনপ্ৰিয় কাব্যানুষ্ঠান হৈছে নদী আৰু নাৰী। অহা 7 জানুৱাৰী বৃহস্পতিবাৰে দিনৰ 1 বজাৰ পৰা 3 বজালৈ 33তম গুৱাহাটী গ্ৰন্থমেলা অৰ্থাৎ অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থমেলাত গীত কবিতা কথাৰে এক মনোজ্ঞ অনুষ্ঠান এটাৰ আমি আৰম্ভ কৰিম। আমি আপোনাকো নিমন্ত্ৰণ দিছোঁ, আপুনিও আহিব কবিতা গীত কথাৰে। গতিকে এটা খুবেই মনোজ্ঞ অনুষ্ঠান হ'ব। শব্দৰ বৰষুণত তিতিম, জীৱন আৰু যৌৱনৰ কথা পাতিম। হে পৰম শ্ৰদ্ধাৰ কাব্য সমাজ, অসমৰ জনপ্ৰিয় কাব্যৰসিক বিপুল শৰ্মাৰ পৰা আৰম্ভ কৰি নৱপ্ৰজন্মৰ জনপ্ৰিয় কবি জোনমণি দাসলৈ সকলো থাকিব। লগত থাকিব আমাৰ অনুজ শৰ্মা, বৰ্ণালী, নিৰ্মিতা ইত্যাদি কৰি অসমৰ বহু কেইগৰাকী সুন্দৰী নাৰী। গতিকে আহক আমি শব্দৰ বৰষুণত তিতিম, জীৱন আৰু যৌৱনৰ কথা পাতিম। আকৌ এবাৰ কৈছোঁ, 7 জানুৱাৰী বৃহস্পতিবাৰ দিনৰ 1 বজাৰ পৰা 3 বজালৈ কেৱল এটা দুঘণ্টীয়া মনোজ্ঞ কবিতাৰ অনুষ্ঠান 33তম গুৱাহাটী গ্ৰন্থমেলা অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত অসম অভিযান্ত্ৰিক খেলপথাৰলৈ আহিব। লগ পাম, শব্দৰ বৰষুণত তিতিম।